বেবি কি কৰি আছা কি খালা তুমি ৰাজমা তুমি ৰাজমা কিয় খালা বেবি মই কৈছিলুৱে ন তোমাৰ গেছ হয় বুলি সোনা তুমি জানানে মই যে তোমাৰ কাৰণে নহয় শাওন মাহৰ প্ৰথমটো সোমবাৰ ব্ৰত ৰাখিছো যাতে মই 7টা জনমৰ বাবে তোমাকেই পাওঁ মাই কি বনাইছে দুদিনমানৰ পিছততো আৰু ময়ে বনাম লল বেবি আই মিছ ইউ আজি জানা মই তোমাক লগ পোৱা নহয় 2 মাহ 14 দিন 1700 মিনিট আৰু 18000 ছেকেণ্ড হৈছে I love you baby I love you 2 3 4 5 6 baby दिन भर करे बातें हम फिर भी लगे बातें अधूरी आजकल তুমি ফেসবুকত সিঙ্গল কিয় দি থৈছা ও তুমি সিঙ্গল মানে মই কোন তোমাৰ বা মা ভন্টি চেঞ্জ ইয়োৰ ৰিলেশনশিপ স্ট্যাটাস ৰাইট নাও আদাৰৱাইজ ব্ৰেক আপ মই দেখাকো তোমাৰ লগত হেল্ল' কাক ক'ব গৈছা স্কুল ফ্ৰেণ্ড কোন স্কুল ফ্ৰেণ্ড মই গম নাপাওঁ কেলে তুমি মোক লোককে কৈছা লগ কৰিবলৈ তুমি এবাৰ ক'ব পাৰা মই দেখাকো তোমাৰ লগত ব্ৰেক আপ ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি তুমি 1 ঘণ্টা সময় কাৰ লগত বিচাৰিছিলা হা তুমি ক'ত আছিলা ইমান সময় তোমাৰ এতিয়াই লোকেশ্যন দিয়া এতিয়াই নহলে মই তোমাক নাথাকো পিক আপ हेलो निखिल की आमा 6 month anniversary उफ তুমি কিয় ইমান সিরিয়াস ওয়া ইটো ফোন আহিছে আমি হল কানা हेलो সুমিত কি আমার 1 month anniversary উফ हेलो ঋতিক কি মই বিজি আছিলো তুমি তো জানাই মই কিমান কামত বিজি থাকো লক কৰিব লাগে যোৱা বছৰ দেখোন লক কৰিছিলুৱে কিমান আৰু লক কৰি থাকি কি কৈছা তুমি হেল্ল' এনে নেটৱৰ্ক নাই হেল্ল' হেল্ল' ৰাজু বাৰ 15 মিনিটছ পৰা মই লাইক গৈ আছো মানে হেল্ল' কোৱা কি কৰি আছা আচ্ছা মই তোমাক এটা কথা মনত পেলাই দিওঁ এটা স্পেচিয়েল দিন আহিছে তুমি গম পাইছানে নাই তুমি পাহৰি গলা নেকি মোৰ বাৰ্থডে যে আহিছে তুমি পাহৰি গলা আইফোন এটা দিব লাগিব কিন্তু হেল্ল' আচ্ছা শুনা বহুত ডাঙৰ কথা এটা আছে মোৰ মাহীৰ ছোৱালী বিয়া মোৰ এযোৰ কাপোৰ নাই কি পিন্ধিম দিবানে প্লিজ দিবানে কি হেল্ল' তোমাৰ কাৰণে মই 5 মিনিট ৰখি আছিলো তুমি মোলে কিয় ফোন কৰা নাছিলা মইতো ভাবিছিলো তুমি মোক ব্ৰেকআপ দিলা আজি জানা মায়া জানা তুমি যে ভাল পোৱা তিলৰ লাৰু বনাইছিলে আৰু মই যে ভালে গুটে কোপা খাই পেলালো তোমালে মনত পৰিছে হেল্ল' কি হৈছে তোমাৰ কাম মাৰিছা যে তোমাৰ কিবা এটা হ'লে মোৰ কি হ'ব হেল্ল' তুমি ক'ত আছা মমো খাই আছা ও মাই গড তুমি যদি মমো খাই আছা মমো লাগিব ঐ সি জানো মোক ইমান ভাল পায় নহয় তাৰ নিচিনা যে মই ইমান ভাল পোৱা ক'তনো যি
যি খোজো তাকেই দিয়ে সিদিনা জানো মই আইফোন এটা খুজিলোঁ লগতে আনি দিলেহি জানো সি কোনো এজনী ছোৱালীৰ লগতো কথা নাপায় এজনী ছোৱালীও তাই কণ্টেক্ট লিষ্টত নাই মানে জানো তোৰ যে বিয়েফক মই সিদিনাখন বেলেগ ছোৱালীজনীৰ লগত পাৰ্কত দেখিছিলোঁ নহয় কি কৈছ মাহী কৈছো সঁচাকে আৰে তুমি কিয় বিল পে'মেণ্ট কৰিবা আজিলৈকে মোৰখন মোৰ মাহঁতে বিল পে'মেণ্ট কৰি পোৱা নাই আই এম ইণ্ডিপেণ্ডেণ্ট গাৰ্ল অ'কে অঁ শুনাচোন মই বেপালীহঁতৰ ঘৰত যাওঁ হা কি ক'লা মই যাব নোৱাৰিম হা তুমি কোন হয় মোক বাধা দিবলৈ আজিলৈকে মোৰ মাহঁতে ঘৰত বাধা দি পোৱা নাইকিয়া আই এম ইণ্ডিপেণ্ডেণ্ট গাৰ্ল বুজিছা নহয় মোক বাধা দিব নোৱাৰা